বৰ্তমান আমি উপস্থিত আছো বাক্সা জিলা ভাৰত ভূটান সীমান্তৰ পাদদেশৰ যিটো এটা মনোৰম দৃশ্য ভিতৰত অৱস্থিত মন্দিৰ। এই মন্দিৰটোৰ নাম হৈছে মইনা পুখুৰী মন্দিৰ। গতিকে আমি দেখুৱাই আছো আপোনাক যে কিমান এটা মনোৰম দৃশ্য এই যিটো জগাত, এই যিটো ঠাইত আছে আপোনালোকে চাব পাৰিব। ভূটানৰ পাহাৰ আৰু ভাৰতবৰ্ষৰ যিটো বৰ্ডাৰ প্ৰান্তৰ যিখিনি পাহাৰ, এইখিনি পাহাৰৰ লাষ্ট ষ্টেজত অৱস্থিত মইনা পুখুৰী মন্দিৰ। কমেও ভূটান খুঁটিৰ পৰা ৩-৫ কিলোমিটাৰ উত্তৰত অৱস্থিত এই মন্দিৰখন। গতিকে যোনটো জাগাৰ দৃশ্য আমি দেখুৱাই আছো, এইখন জাগাত পোৱা যায় বিভিন্ন ধৰণৰ দুৰ্লভ প্ৰজাতিৰ কীট পতংগ আৰু অন্যান্য জীৱ জন্তু। ইয়াত ভাণ্ডাৰ আছে বিভিন্ন বন্য জন্তুবোৰৰ, হাতী, হৰিণা, বাঘ, ভালুক, লগতে বিভিন্ন ধৰণৰ দুৰ্লভ প্ৰজাতিৰ অন্য জন্তুবোৰ। এইটোৰ গভীৰ হাবিত পোৱা যায় বিভিন্ন ধৰণৰ অন্য জন্তুৰ লগতে। এইটো আপোনাক দেখুৱাই আছো এতিয়া আমি এক দুৰ্লভ প্ৰজাতিৰ কীট, যাৰ প্ৰজাতি আমি এতিয়া চিনাক্ত কৰিব নোৱাৰিলেও মনোৰম। আৰু আমি ইতিমধ্যে পালোহে মন্দিৰলৈ যোৱা যিটো চিহ্ন, এই প্ৰতীক চিহ্নইদি আমি মন্দিৰলৈ যিটো যোৱাৰ ৰাস্তা আছে, এই ৰাস্তাটো আমি সঠিকভাৱে চিনাক্ত কৰিব পাৰিছোঁ। গতিকে এই উঠনিটোৰ উঠি আৰু বহু দূৰলৈ যাব লাগিব। গতিকে কেমেৰাত আবদ্ধ এই দৃশ্য আপোনালোকে খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই মন্দিৰলৈ যোৱা ৰাস্তাটো আপোনাক দেখুৱাই আছো। এইখন জগাত বহুত ধৰণৰ গছ গছনি, বিভিন্ন প্ৰজাতিৰ গছ গছনি, আৰু ইয়াৰ পৰা দেখা পোৱা যায় ভৈয়াম অঞ্চলৰ বিভিন্ন নানা ৰঙৰ দৃশ্যবোৰ। ইয়াৰ পৰা দেখা যায় ভৈয়াম অঞ্চলৰ খুব অতি মনোৰম দৃশ্যবোৰ। ইয়াত আহি কেনে পৰ্যটকসকলে উপভোগ কৰিব পাৰে অৰণ্যৰ মনোমোহা দৃশ্যবোৰ। ইয়াত ৰাতি বাস কৰিবলৈ অহা পৰ্যটকসকলে শুনিবলৈ পায় বিভিন্ন জীৱ জন্তুৰ মনোমোহা আৰু মনোৰম কিৰিলি। আপুনি সমাজ বিজ্ঞানত পঢ়ি অহা যিটো সোণপুৰা মাটি, ভাৰত ভূটান সীমান্তৰ যিটো নিকাশী অঞ্চলত পোৱা যায় এই সোণপুৰা মাটি, আমি আপোনাক কেমেৰাইদি ভালকৈ দেখাই দি আছোঁ। সোণপুৰা মাটিৰ যিটো দৃশ্য, এই দৃশ্য আছে এইখিনি মইনা পুখুৰী মন্দিৰলৈ যোৱা পথৰ সন্মুখতে। এতিয়ালৈ বিখ্যাত হৈ পৰা এই মইনা পুখুৰী মন্দিৰত আমি গৈ আছোঁ আপোনাক এটা ভিজুৱেল দেখাবলৈ, লাইভ ভিজুৱেল দেখাবলৈ। আমাৰ লগত আছে আমাৰ সংগী। এতিয়া আমাৰ অব্যাহত আছে মইনা পুখুৰী মন্দিৰলৈ যোৱা যাত্ৰা। আমি এতিয়ালৈকে তাত গৈ পোৱা নাই, আমি আধা ৰাস্তাই এতিয়ালৈকে পাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত অহা দৰ্শনাৰ্থীসকলে বহুত কষ্ট কৰি ওপৰলৈকে যাব লগা হয়। আমাৰো এতিয়া ভাগৰত আমাৰ শ্বাস প্ৰশ্বাস অলপমান স্পীড হ'বলৈ আৰম্ভ কৰিছে, কিন্তু আমি উপভোগ কৰি আছোঁ মনোৰম দৃশ্যবোৰ, যিয়ে আমাৰ ভাগৰটো অলপ হ'লেও কমাই আছে, বহুখিনি কমাই আছে। এইখন ৰাস্তা বা এইখন যাত্ৰা আমি যেতিয়া কৰোঁ তেতিয়াৰ পৰাই মন্দিৰৰ প্ৰতি এটি ভক্তিভাৱ জাগি উঠে। এনে মানুহৰ ধাৰণা যে নেচাৰেল, যে প্ৰাকৃতিক বস্তুবোৰক ভগৱান আছে। আমাৰ হিন্দু ধৰ্মাৱলম্বী মানুহৰ বিশ্বাস যে প্ৰকৃতিৰ সকলোখিনি বস্তুতে ধৰ্ম আছে। সকলোখিনি প্ৰকৃতিৰ বস্তু আমি পূজা কৰোঁ, আমি গছ গছনি পূজা কৰোঁ, আমি শিল বালি মাটি এইবিলাকক পূজা কৰোঁ। গতিকে আমি এই প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজত আহি এক অলৌকিক ভক্তিভাৱৰ আমি নিজে এটা আনন্দ ল'ব পাৰোঁ, উপভোগ কৰিব পাৰোঁ। এইখিনি বস্তু এটা আধ্যাত্মিক চিন্তাধাৰাত
আমি মগ্ন হৈ যাওঁ এই যেতিয়া আমি এই নিৰ্জন জাগাত নিৰ্জন হাবিৰ মাজত আহি পাওঁ। সেইকাৰণে হয়তো আমাৰ পূৰ্বপুৰুষসকলে এইখিনি জাগাত এটি মন্দিৰ স্থাপনা কৰাৰ কথা ভাবিবলৈ পাইছে আৰু তেওঁলোকৰ চিন্তাধাৰাক আমি আগুৱাই লৈ যাব লাগিব। তেওঁলোকৰ যি প্ৰকৃতিৰ প্ৰতি এটা মৰম ভালপোৱা আৰু শ্ৰদ্ধা আছে এইখিনি বস্তু বজাই ৰাখি আমি আমাৰ সংস্কৃতিক আগুৱাই লৈ যাব লাগিব। আৰু আমাৰ আজিৰ এই যাত্ৰাৰ উদ্দেশ্য এইটোৱে যে আমি আমাৰ পূৰ্বপুৰুষসকলে নিৰ্মাণ কৰি থৈ যোৱা এই মন্দিৰৰ প্ৰতি আপোনালোকক অৱগত কৰাম। আৰু আমি এইখন যাত্ৰাৰ যি বিভিন্ন অংগবোৰ আপোনাক দেখুৱাই থাকিম। আমি মইনাপুখুৰী মন্দিৰ এটি উঠনিত আহি পাইছোঁ। অতি কষ্টকৰ এই পথ, কিন্তু কষ্টকৰ হ'লেও অতি ভাল লগা পৰিৱেশ এটাৰ সৃষ্টি ইয়াত হয়হি। আমাৰ ভিতৰৰ পৰাই অন্তৰৰ পৰা এক আধ্যাত্মিক চিন্তাধাৰা, এক ভক্তিভাৱৰ সৃষ্টি হয়। আমি আপোনালোকক কৈ থাকিম মন্দিৰৰ বিষয়ে। আমি যেতিয়া তাত গৈ পাম মন্দিৰত আপোনালোকক সবিশেষ তাৰ বিস্তাৰ কৰিম, কেনেকৈ এই মন্দিৰ সৃষ্টি কৰিলে, কেনেকৈ এই মন্দিৰৰ নাম হ'ল, কেনেকৈ এতিয়া এই মন্দিৰ এটা প্ৰসিদ্ধ পৰ্যটকস্থলীৰ লগতে এক আধ্যাত্মিক পৰ্যটকস্থলীৰ লগতে এক ধুনীয়া পৰ্যটনস্থলীলৈ পৰিৱৰ্তিত হৈছে তাৰ বিষয়ে আপোনালোকক অৱগত কৰাম। কিন্তু এতিয়া আমি আপোনালোকক দেখাই আছো এই হাবিতলীয়া ঠাইখিনি, য'ত আপোনালোকে উপভোগ কৰিব পাৰে নিজৰ জীৱনৰ এটি নিৰ্জন সময়, এটি ভাল লগা পৰিৱেশ, এটি মনোমোহা দিন। আমি এতিয়া আহি পাইছোঁ মন্দিৰৰ ঠিক প্ৰৱেশস্থলীৰ আগত। কিন্তু ইয়াৰ পৰা আমি আপোনাক যি দৃশ্য দেখাই আছোঁ সি ইয়াৰ পৰা এনেকৈ আগবাঢ়ি যায় মন্দিৰৰ ফালে। তেওঁলোক এতিয়া গৈ আছে মন্দিৰৰ প্ৰৱেশদ্বাৰৰ ফালে। কিন্তু আমি এইখিনি জেগাত আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এক উপলব্ধি। এইখিনি জেগাত আপোনালোকে পাব পাৰে জীৱনৰ এক উপলব্ধি। আপোনালোকে জীৱনক এটা বিস্তৃত হিচাপে চাব পাৰে। আপোনালোকে ইয়াৰ পৰা দেখিবলৈ পায় ভৈয়াম অঞ্চলৰ এক মনোমোহা দৃশ্য, যিটো আপোনালোকে তাত থাকি উপভোগ কৰিব নোৱাৰে। আপুনি তাৰ কাৰণে আহিব লাগিব এক উচ্চতালৈ, এক শিখৰলৈ। আৰু এইখিনি জেগাত আমি এতিয়া উপস্থিত আছোঁ, যাৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ মনোমোহা দৃশ্যবোৰ চাব পাৰে। আমি এতিয়া মন্দিৰৰ প্ৰৱেশদ্বাৰত, য'ত দৰ্শনাৰ্থীসকলে প্ৰত্যেক সোমবাৰে ভিৰ কৰেহি। আজি আমি আপোনালোকক দেখাই আছোঁ এক পবিত্ৰ স্থল, য'ত চহৰৰ কোনো প্ৰদূষণে ইয়াত চুব নোৱাৰা এক প্ৰাকৃতিক মনোৰম পুণ্যস্থল, এটি পবিত্ৰ স্থান। আপোনালোকে ইয়াত দেখিবলৈ পাইছে বাঁহ আৰু খেৰৰে সজা এটা গেট, যিটো হয়তো এতিয়া অলপ পুৰণা হৈ গৈছে, কিন্তু ইয়াৰ ভিতৰত থকা যি ভক্তিভাৱ সেইটো কেতিয়াও পুৰণা হৈ যাব নোৱাৰে। আমি এতিয়া ইতিমধ্যে উপস্থিত হৈছোঁ মইনাপুখুৰী মন্দিৰ, মইনাপুখুৰী ভূমিচম্পা দেৱীৰ মন্দিৰ, ভূমিচম্পা দেৱী। আমি আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ যিবিলাক আগৰ মানুহবিলাক আছিল, তেওঁলোকে প্ৰকৃতিক পূজা কৰিছিল। গতিকে এইখন মন্দিৰৰ লগতো জড়িত আছে তেওঁলোকৰ এই চিন্তাধাৰা। ভূমি মানে মাটি, এই ধৰণী, এই পৃথিৱী, এই ধৰাখনে আমাক এতিয়ালৈকে ইয়াত জীয়াই থাকিবলৈ বিভিন্ন সমলস্বৰূপ যোগান ধৰিছে। গতিকে সেই সমলৰ যোগান ধৰা আমাৰ মাতৃস্বৰূপ ভূমিচম্পা দেৱীৰ পূজা কৰা হয় এইখন মন্দিৰত। আপোনালোকক আমি দেখুৱাই আছোঁ এইখন মন্দিৰৰ মনোৰম দৃশ্যবোৰ। আপোনালোকে আমাৰ লগত থাকি এইখিনি মন্দিৰৰ এই পুণ্য অনুভৱবোৰ আপোনালোকে বুটে ল'ব পাৰে। আপোনালোকে যিমানবিলাকে চাই আছে এইখন ভিডিঅ', তেওঁলোকৰ কাৰণে আমি লৈ আহিছোঁ মইনাপুখুৰী মন্দিৰৰ এটি ভিডিঅ'।
একদম খাব পাৰি একদম নাই মুঠেই নাই দাদাজি ফেন এইটো হয় গুপ্তেশ্বৰ গুহা। মই মইনা পুখুৰী, যিখন পুখুৰী মইনা পুখুৰী বুলি কয়, সেইখন পুখুৰীৰ ফাললৈ গৈ আছোঁ। মই পুখুৰীটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া হ'ল পুখুৰী। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰি আছে সেইখন পুখুৰী, যিখন পুখুৰীৰ কথা কৈছোঁ মই, মইনা পুখুৰী।